বন্ধুসকল, আজি আমি আলোচনা কৰিম বৰ্তমান অসমীয়া ধাৰাবাহিক জগতৰ নতুন অভিনেতা বিক্ৰমৰ বিষয়ে, যিজনে একে ৰাতিৰ ভিতৰতে অসমত জনপ্ৰিয় হৈ পৰিল। তেন্তে আহক বন্ধুসকল, পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বিক্ৰমৰ প্ৰকৃত নাম হৈছে কমল লোচন ডেকা। এখেতে 1992 চনত কামৰূপ জিলাৰ বেজাৰত জন্মগ্ৰহণ কৰে। বৰ্তমান তেওঁৰ বয়স 28 বছৰ। কমলে তেওঁৰ স্কুলীয়া জীৱন উদয়ন শান্তি নিকেতন নামৰ বিদ্যালয়খনত কটায় আৰু এই বিদ্যালয়ৰ পৰাই তেওঁ 2010 চনত HSLC পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰ পিছত তেওঁ গুৱাহাটী কটন বিশ্ববিদ্যালয়ৰ পৰা হাই ছেকেণ্ডাৰী আৰু ডিগ্ৰী কমপ্লিট কৰে। ইয়াৰ পিছত তেওঁ চিনেমা জগতৰ লগত যুক্ত হ'বলৈ নেশ্যনেল স্কুল অৱ ড্ৰামাত জইন কৰে আৰু তেওঁ নিজৰ যাত্ৰা আৰম্ভ কৰে। তেওঁ বৰ্তমান আকাশবাণী ৰেডিঅ'ত এজন হাইগ্ৰেড ড্ৰামা আৰ্টিষ্ট হিচাপে পৰিচিত। কমল লোচনে তেওঁৰ বিশেষ ভূমিকা গ্ৰহণ কৰে 2020 চনত ওলোৱা দুটি মনৰ জনাক নামৰ চিৰিয়েলখনৰ বিক্ৰম নামৰ ৰোলটোৰ পৰা, আৰু এই চিৰিয়েলখন তেওঁৰ প্ৰথম চিৰিয়েল বুলি অভিহিত। তেওঁ এই চিৰিয়েলখনত মেইন এক্টৰ হিচাপে এক্টিং কৰে। ইয়াৰ আগতেও তেওঁক বহু কেইখন শ্বৰ্ট ফিল্মত কাম কৰা দেখা গৈছে, যেনে ধৰক ড্ৰাগছ মেনাক, অনুভৱ মোৰ, গৰু, অপেক্ষা আদি লেখ ল'বলগীয়া।